এজন মহান ব্যক্তিয়ে কৈছিলে যে দিনটোত যদি কিবা কাম কৰিবলগীয়া থাকে তো সেই কামটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব লাগে। আৰু আজি যিহেতু মোৰ ব্লগ বনাব লাগে চ' সেইকাৰণে মই ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মৰ্ণিং ৱাক কৰিবলৈ আহিছিলোঁ আৰু বেকগ্ৰাউণ্ডটো চিনাকি লাষ্ট ব্লগত দেখিছিলে চাগে আমাৰ ঘৰ ওচৰত থকা সেই মন্দিৰখন। আৰু আজি বহুত ইণ্টাৰেষ্টিং কাম কৰিবলগীয়া আছে। ৰাস্তা কিনাৰতে আছোঁ, গাড়ী অহা যোৱা কৰি আছে আৰু মানুহবোৰ বৰ বেলেগকৈ চাইছে মোক, মতলব নাই। আৰু আজি বহুত ইণ্টাৰেষ্টিং কাম কেইটামান কৰিবলগীয়া আছে, তো ব্লগটো লাষ্টলৈকে চাব, ইণ্টাৰেষ্টিং হ'ব। আৰু লাষ্ট ব্লগটো চোৱা নাই যদি মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, চাবগৈ। তাৰপাছত এতিয়া যাওঁগৈ ঘৰলৈ আৰু ব্লগটো লাষ্টলৈকে চাই থাকিব। এজন মহান ব্যক্তিয়ে কৈছিলে যে দিনটোত, আৰু সেই মহান ব্যক্তিজন বেলেগ কোনো নহয় আৰু মানে বুজি পাইছোঁ নহয়, समझ रहे हो ना। চ' গাইছ এতিয়া মৰ্ণিং ৱাক কৰি আহি গ'লোঁ ঘৰলৈ। তাৰপাছত এতিয়া কাম এটা আছে, কামটো হ'ল যাব লাগে টাউনলৈ। টাউনত কি কাম আছে মইতো ৰাস্তাত জনাম। তাৰ আগত লগৰটোলৈ কল কৰিব লাগিব, তুষাৰ, তাক কল কৰিলোঁ। তাৰপাছত আবে यार হেল্ল' টাউন যাবি নাই? এতিয়া 11 বাজিলে আৰু 10 মিনিট পাছত। ঠিক আছে হ'ব। তুষাৰলৈ কল কৰিলোঁ, সি 10 মিনিট পাছত আহি আছে মোক লৈ যাবলৈ টাউনলৈ। মানে আমি দুটা যাম, তুষাৰ আৰু মই। তাৰ আগত ড্ৰেছটো চেঞ্জ কৰি ল'ব লাগিব। তো ড্ৰেছ চেঞ্জ কৰা হৈ গ'ল, এতিয়া যাওঁ বাহিৰলৈ ওলাই পিনি ৰাস্তালৈ। ই আহি আছে যেতিয়া মই তো আগতে গৈ পিনি পাব লাগিব, কাৰণ টাইমত চব কাম হ'ব লাগে। তো ये ले तेरा क्यूब। চ' গাইছ এতিয়া তুষাৰ আহি গ'ল। তুষাৰ হাইদা কৰি দিয়া। তুষাৰ আহি গ'ল, এতিয়া যাম আমি দুটাই আমগুৰিলৈ। কামটো হ'ল যে মোৰ ইউনিফৰ্ম চিলোৱাব লাগে, তো তালৈ যাম ই আৰু মই। তাৰপাছত তাত কি হয় দেখাম, ভিডিঅ'টো চাই থাকিব আৰু চলো চলতে। এতিয়া আহি পাই গ'লো আমি আমগুৰি। তাৰপাছত এতিয়া মোৰ কাপোৰৰ চাইজটো ল'ব লাগিব, তাৰপাছত কাপোৰ আনিব যাব লাগিব। আৰু এতিয়া আমি আহিছোঁ এইখনে নে আমাৰ আমগুৰি চবতছে বেষ্ট টেইলাৰখনলৈ, নামটো আছিলে। এতিয়া মোৰ চাইজ ল'ম, তাৰপিছত কাপোৰ আনিমগৈ আৰু ইয়াত চিলাবলৈ দিম। তো চাই দিব নহয় চাইজটো। এতিয়া ল'বগৈ লাগিব আমি কাপোৰ। কোনটো আছে তই ক'ত লৈছোঁ ব'লা চলো। এতিয়া এই দোকানখনৰ পৰা ল'ব লাগিব কাপোৰ, তো কাপোৰটো লৈ ল'ম, তাৰপিছত আমি কথা পাতিছোঁ। এতিয়া আমাৰ কাপোৰ দিয়া হৈ গ'ল, তো মোৰ জোখ লৈ ল'লে। তাৰপিছত জোখ নহয়, অকল জোখ ল'লে। তাৰপিছত চিলাই পিনি দিব বুলি কৈছে। 3-4 দিনমান লাগিব, সোনকালে উলিয়াই দিব, কাৰণ বৃহস্পতিবাৰ পৰা কলেজ আছে। তো কিমান সোনকালে ওলাই দিয়ে গম নাপাওঁ। তাৰপাছত এতিয়া সেই চকবাই খাই বোলে, उसको खिलाना पड़ेगा अभी। চকবাই খাতে उसके बाद हम ঘৰ যামগৈ। তাৰপিছত আন্দা হৈ যাবি সেইটো। চকাই এতিয়া আমাৰ কাম হৈ গ'ল। কি কাম আছিলে? ইউনিফৰ্ম চিলোৱা হৈ গ'ল। আকৌ এবাৰ আহিব লাগিব টাউনলৈ, কাৰণ চিম কাৰ্ড উলিয়াবলৈ কৈছিলে। তো চিম কাৰ্ডটোৰ কাৰণে আকৌ এবাৰ আহিব লাগিব। তাৰপিছতে যাওঁগৈ ঘৰলৈ। এতিয়া আছোঁ আমি ৰিংকুদাৰ দোকানত। তো ইয়াত क्या खाओगे? कॉफी और पेडिस খাব লাগিব। তাৰপাছত চাই দিব, টাইম লেপটো এনজয় কৰক আৰু ঘৰলৈ যাম আকৌ আহিম।
So guys, এতিয়া আমি আহি গ'লো আমগুৰিৰ পৰা বৰবামলৈ। মানে আমাৰ ঘৰ আমগুৰি আৰু আমগুৰিৰ পৰা বৰবাম পাৰ হৈ পিনি আমাৰ ঘৰ পাইগৈ। তাৰপিছত ঘৰলৈ যোৱাৰ আগত লাষ্ট পাৰ্টটো ইয়াত শ্বুট কৰি লৈছোঁ। তাৰপিছত থাম্বনেইলত যিহেতু দেখিলে নতুন স্কুটিখন নতুন হয়, কিন্তু স্কুটিখন মোৰ নহয়, তুষাৰ হয়। হাই কৰি দিয়া। ইয়াৰ স্কুটি হয়। তো বেছি উল্টা পুল্টা হাই হ'ব নালাগে, কাৰণ কমেণ্টত কেইটামানে আহি যাব স্কুটিটো নহয় আমুক তামুক। তো কৈছোঁ, ক্লিয়াৰ কৰিছোঁ, স্কুটিখন মোৰ নহয়, তুষাৰ হয়। তাৰপাছত ব্লগটো হোপ কি ভাল পালে, ভাল লাগিলে, যি समझ रहे हो ना आप लोग। আশা কৰোঁ আপোনালোকে ব্লগটো ভাল পালে। তো যদি ভাল লাগিলে ব্লগটো লাইক এটা কৰি দিব। চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো ফ্ৰী, গম পায় নহয়। তো ছাবস্ক্ৰাইব কৰি দিব, লাল বটনটো দবাই দিব, তাৰ বেল আইকনটোৰ লগত দবাই দিব। তাৰপাছত যাওঁগৈ ঘৰলৈ। তাৰপাছত নেক্সট ভিডিঅ' লগ পাম, আৰু তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।